আমি সকলোৱে দেখি আছোঁ যে কোভিড পৰিস্থিতিটো সম্পূৰ্ণৰূপে এটা নিয়াৰ নৰ্মেল সিচুৱেশ্যনলৈকে অহা নাই আৰু চৰকাৰখনে আপ্ৰাণ চেষ্টা কৰি আছে এটা নিয়াৰ নৰ্মেল সিচুৱেশ্যন আনিবৰ কাৰণে আৰু তাৰ কাৰণে সংক্ৰমণ যিটো হৈ আছে এই সংক্ৰমণটো প্ৰতিৰোধ কৰাৰ কাৰণে কিছুমান বিধি ব্যৱস্থা দিছে বিধি ব্যৱস্থাবিলাকৰ পৰা আমি সুফল লাভ কৰিছোঁ আৰু পৰিস্থিতি যেতিয়াই উন্নত হোৱাৰ লগে লগে আমি আমাৰ পদক্ষেপখিনি গ্ৰহণ কৰিম তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ স্যার কোভিডৰ সৈতে যুঁজি আছোঁ আমি সকলোৱে ছাত্ৰ ছাত্ৰীসকলো অৱগত কিন্তু প্ৰিপেৰেশ্যনো হৈ আছে গতিকে তেওঁলোকৰ প্ৰতি তেনেকুৱা ধৰণৰ এটা বাৰ্তা যাব যে সম্ভাৱনা যথেষ্ট আছে নিশ্চয় অনুষ্ঠিত হোৱা পৰীক্ষা যথেষ্ট নহয় সম্পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষা অনুষ্ঠিত কৰা এইটো এটা এবনৰ্মেল সিচুৱেশ্যন গতিকে এই এবনৰ্মেল বা অসামান্য যিটো পৰিস্থিতি আছে পৰিস্থিতিটো আমি সকলোৱে ভুগিছোঁ আৰু আমি ইতিমধ্যে ইংগিত বহন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থাকি তেওঁলোকৰ সুবিধা হোৱাকৈ আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম আজি বহুতে এই কথা কৈ আছে পৰীক্ষা CBSE বাতিল কৰি দিলে গতিকে আমিও বাতিল কৰি দিব লাগে পৰীক্ষা বাতিল কৰিলে সমস্যাটোৰ সমাধান নহয় মই ওলোটা এনেকুৱা প্ৰশ্ন কৰিব বিচাৰিম যে আজি যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ জৰিয়তে পৰীক্ষাত তেওঁলোকে নেক্সট ক'ত এডমিশ্যন ল'ব সেইটো ঠিক কৰিব যিসকলে JEE দিব যিসকলে নীট ক্লিয়াৰ কৰি পেলাই বা এনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ জৰিয়তে এডমিশ্যন একাংশই লাভ কৰিব কিন্তু সকলোৱে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ দ্বাৰা নামভৰ্তি তেওঁলোকে কৰিব নোৱাৰিব আৰু বহুতৰ কাৰণে মেট্ৰিকৰ নম্বৰটো হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো পৰৱৰ্তী কালৰ কেৰিয়াৰত বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয় কিন্তু বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ আজি যিসকলে ডক্টৰ ইঞ্জিনিয়াৰিং এই লাইনত তেওঁলোকে কম্পিটিটিভ পৰীক্ষা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যোগেদি যিসকল যাব তেওঁলোকৰ কাৰণে পৰীক্ষা এই নম্বৰকেইটা গুৰুত্বপূৰ্ণ নহয় কিন্তু কাইলৈ যিজনে টেট চাকৰিৰ কাৰণে শিক্ষকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব তেওঁৰ কাৰণে মেট্ৰিকৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ যিসকলে ৰাজ্যিক পৰ্যায়ত ইয়াতে সৰু সুৰা তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকে আগবঢ়াব তেওঁলোকৰ কাৰণে মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি পৰীক্ষা পাতাৰ পক্ষত আমি এতিয়ালৈকে আমি মন বান্ধি আছোঁ আশা কৰোঁ পৰিস্থিতি ভাল হ'ব পৰিস্থিতি ভাল হোৱাৰ লগে লগে আমি মডিফাইড নিশ্চিতভাৱে পৰম্পৰাগতভাৱে যেনেধৰণে আগতে পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ নহয় এই ইংগিতটো মই আগতে দিলোঁ এই ইংগিতটো আগতে দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিছে কেন্দ্ৰীয় চৰকাৰৰ পৰাও তেনেকুৱা ইংগিত আছে এতিয়া পৰিৱৰ্তিত কি মডিউলত পৰীক্ষাটো হ'ব তাৰ কাৰণে অকণমান ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব আমাৰ হাতত সময় আছে তাৰ কাৰণে অকণমান দিন ধৈৰ্য ধৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাওঁ কোভিডৰ পৰিস্থিতিটো কোন তাৰিখে এইটোৰ পজিটিভিটি ৰেটটো 1 হ'ব সেইটোতো ভগৱানেও ক'ব নোৱাৰে আজিৰ তাৰিখত মইতো এজন সাধাৰণ মন্ত্ৰী গতিকে এই মুহূৰ্তত আমি কোনেও ক'ব নোৱাৰোঁ যে কোন তাৰিখত আমাৰ পৰিস্থিতিটো উন্নত হ'ব আমি এটা ট্ৰেণ্ড দেখা পাইছোঁ আমাৰ পজিটিভিটি কোভিড সংক্ৰমণৰ পজিটিভিটি ৰেটটো 10ৰ ওপৰৰ পৰা ক্ৰমান্বয়ে নামি আহি কিছুমান জিলাততো 2লৈকে নামি গৈছে আমি এভাৰেজ 4ৰ আশে-পাশে আছোঁ গতিকে আমি আশা কৰিছোঁ সকলোৱে যদি আমি সহযোগিতা আগবঢ়াওঁ এইটো একলৈকে নামিব লাগিব নামিলে আমি পৰীক্ষা পাতিবলৈ আমি সক্ষম হ'ম পৰম্পৰাগত যি ধৰণে পৰীক্ষাটো হয় এবাৰ তেনেকৈ পৰীক্ষাটো নহয় হয়তো বিষয় সংকুচিত হ'ব পাৰে সময় সংকুচিত হ'ব পাৰে দিন সংকুচিত হ'ব পাৰে কিন্তু নিৰ্দিষ্টভাৱে মই এই মুহূৰ্তত আমি সিদ্ধান্ত লোৱা নাই গতিকে সিদ্ধান্ত ল'ম ইয়াতে বিভিন্ন পক্ষৰ সংগঠনসমূহ অভিভাৱকসমূহ শিক্ষাবিদসমূহ সকলোৰে লগত ষ্টেক হোল্ডাৰ যিমান আছে সকলোৰে লগত আলোচনা কৰিছোঁ আৰু সৰ্বশেষত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি তেখেতৰ মতামত ল'ব লাগিব লৈ পেলাই আমি সিদ্ধান্তটো গ্ৰহণ কৰিম সকলোৱে কোঅপাৰেশ্যন কৰিলে আমি এটা সুন্দৰ আমি যাতে পৰীক্ষাটো পাতিব পাৰোঁ আমি নম্বৰখিনি অনাগত দিনৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰত সহায়ক হোৱাকৈ যাতে আমি নম্বৰ দিব পাৰোঁ পৰীক্ষা এটাৰ জৰিয়তে সেই ব্যৱস্থাটোৰ কাৰণে আমি অপেক্ষা কৰিছোঁ কৰোনা নাযায় এই কথাটো কনফাৰ্ম সোনকালে ইয়াৰ সংক্ৰমণটো আপেক্ষিকভাৱে কমিব লাগিব গতিকে গোটেই কথাটো যিহেতু আপেক্ষিক ৰিলেটিভ ইয়াক নিৰ্দিষ্টভাৱে কৈ দিব পৰা নাযায় কিন্তু আমি কৈছোঁ যে নিয়াৰ নৰ্মেল সিচুৱেশ্যন এটা আহিলে আমি পৰীক্ষা পাতিব পাৰিম তাৰ কাৰণে আমি সষ্টম